দোকান খুলি দিছো কাপোৰ দিছো এইটো উৰুকাত দিয়া মালটো কিন্তু সি মোক কি দিলে বস্তু দি হেকাচন পাইব নাপায়ো আপুনি মোক দিছে ভই ভই কোৱা আপুনি মোক দিছে কিন্তু 4 বছৰ নিজে পিৰিছে তাৰপিছতহে মোক দিছে দিছো যে মই বেলেগক নিদিওঁ মোৰ মুখামুখা কথা কৈছো আজি মোহনে কেকাৰ মুখামুখা কথা কৈ দিলে একচুৱেলি আপোনাৰ প্ৰব্লেমটো ক'ত আছে মই তাকে চাবলৈ জীয়াই আছো সি মোক সুধিছে আজি মোৰ প্ৰব্লেমটো ক'ত অকমান আপুনি ঠাণ্ডা হৈ দিয়ক তই আজি মোক ঠাণ্ডা হবলৈ ক'ব লগা হৈছে বাইলুং তই মোক নোকোৱাকে চৌখন কিয় কৰিলিগে মই গৈছো কিবা এটা বিন্ধি আছে সেইকাৰণে বাৰে বাৰে উঠি আছো মই গৈছো মোৰ টেমলেন আছে মোক মাতিছে মই গৈছো টি চাৰ্ট দে মোৰ চেন দে মোক 250 টকা মোক 250 টকা গোটেই সোপা আজি সূতা মূলা আদায় কৰি দিম লাগিলে জমা ৰাখিম দ্বিতীয় দিন মই খুজিম চব্জি আছো সি মোক গ'ল না নাহিলে প্ৰভু মই টিএছপি লতা গাভৰু জীৱন বুট থকা পুলিচ অফিচাৰ মই কনকলতাৰ মূলা গাভৰু তেজ আছে মোৰ গাত বুকুত মোৰ বহুত সাহস আছে কিন্তু মই মৰিবলৈ ভয় কৰো জন্ম হবলৈ ভয় নকৰিছে মোৰ বোলে আকৌ ভয় কৰিছে ৰাকেশ নামৰ খেদালে তন্ত্ৰ মন্ত্ৰ জানে 3 বাৰ মান মোৰ মৰা নামে ললে বচাবা প্ৰভু জানাইতো মোৰ এটা ল'ৰা আছে এনে বয়স কিমান হৈছে মোৰ নে ল'ৰাটোৰ প্ৰভু আপোনাৰ ল'ৰাটো মোক আপুনি বুলি ক'ব নালাগে প্ৰভু প্ৰভুৱে নকৈছে মই মোহন আছো মোহ আছে আদি ননসেন্স তাৰ মানে কমিটিখনে মোহনক ইনভাইট কৰিলে আৰু অনুষ্ঠানটোলে আপোনাক ইনভাইট নকৰিলে আমাৰ শিল্পী গৰাকীয়ে সমিতিক মোৰ ওচৰলৈ আহিবলৈ নিদিলে নেলাগে মানে আপোনাক নেলাগে লাগে শিল্পী আহিবলৈ নিদিলে নহয় কেনেকে হ'ব কমিটিখনক আপোনাক লগা হলে কমিটিখনে নিজে আহি আপোনাৰ লগত কথা পাতিলে হয় তাৰমানে আপোনাক নেলাগে তই যাচোন যা কিয় যাম এটা প্ৰশ্নটো চাব দেই এই বছৰটোত কেকে মোহনে একেলগে অনুষ্ঠান কৰিছে কিন্তু আজি মোহনক কমিটিখনে ইনভাইট কৰিলে আৰু কমিটিখনে আপোনাৰ ওচৰলৈ আহিব খুজিছিল যদিও মোহনে আহিব নিদিলে ইয়াৰ অৰ্থ এইটোৱে যে কমিটিখনক কেকে নহলেও হয় মোহনৰ প্ৰয়োজন আছে এতিয়া আমি বিচাৰৰ ফলাফল মতে কথাটো এনেকুৱা হয় যে এই বছৰত